হুঁচৰি যদিও অসমৰ উজনি অংশৰহে গীত, তথাপি সম্প্ৰতি সমগ্ৰ অসমতে বিহু আৰু হুঁচৰিয়ে জনপ্ৰিয়তা লাভ কৰিছে। হুঁচৰি গোৱাটো বহাগ বিহুৰ এটা অপৰিহাৰ্য অনুষ্ঠান। হুঁচৰি ঘৰে ঘৰে গৈ ধেমালি কৰা বা আশীৰ্বাদ দিয়া এক মাংগলিক অনুষ্ঠান বুলিও ক'ব পাৰি। অসমৰ হুঁচৰিৰ দৰে উত্তৰ বংগৰ ঠিক হুঁচৰিৰ অনুৰূপ এটি অনুষ্ঠান আছে। হুঁচৰি গোৱাৰ সময়ত এদল মানুহে ঢোল, পেঁপা, কাঁহ বজাই আলিয়েদি গৈ থাকে। গৃহস্থই দোন এটাত চাউল, কণী, পইচা লৈ আহি পদূলি মূৰত সমজুৱাক মাননি দি সেৱা কৰেহি। সমজুৱাই পিতৃপুৰুষসকলক উদ্দেশ্য কৰি অতিবৃষ্টি, অনাবৃষ্টি, ধুমুহা, বজ্ৰপাত নিবাৰণ কৰি শস্যৰ উৎপাদিকা শক্তি বৃদ্ধি কৰিবলৈ প্ৰাৰ্থনা জনায়। কিন্তু আহোম যুগত ৰজা ডা ডাঙৰীয়াসকলৰ আমোলত হুঁচৰি পদূলিমূৰৰ পৰা চোতাল পালেহি। বছৰেকৰ বিহুৰ দিনা প্ৰজাই ৰজাক ঘৰত আশীৰ্বাদ দিবলৈ যায়। সেইদিনা ৰজায়ো প্ৰজাক সেৱা কৰে ৰাইজে ৰজা বুলি। এইদৰে প্ৰজাই ৰজাক আশীৰ্বাদ দিবলৈ যোৱা আদৰ্শত উদ্বুদ্ধ হৈ বিলতীয়া পাইকে নিজৰ নিজৰ সংশ্লিষ্ট বিষয়াৰ ঘৰত আশীৰ্বাদ দিবলৈ যাবলৈ ধৰিলে। ক্ৰমে ৰজা, ডাঙৰীয়া, বৰবৰুৱা, ৰাজখোৱা, ফুকন বৰুৱাৰ পৰা হাজৰিকা, শইকীয়া, বৰালৈ বিয়পি আহোঁতে সময়ত ই গোটেই সমাজতে বিয়পি পৰিল। দেউতাৰ পদূলিত গোন্ধাইছে মধুৰি, কেতেকী মোলে মলাই ঐ গোবিন্দাই ৰাম। হুঁচৰি সম্পৰ্কে বিহু সংস্কৃতিৰ সাধক তীৰ্থ ফুকনে এনেদৰে কয়। অতি সাম্প্ৰতিক যুগত হুঁচৰি বিহু যদিও একাকাৰ হৈ পৰিছে, এটা সময়ত ধাৰণা কৰিব পাৰি হুঁচৰি আৰু বিহুটো দুটা বেলেগ অনুষ্ঠান আছিল। আপুনি চাব, আমাৰ কিছুমান প্ৰবাদ আছে, বাক্য আছে পুৰণিকলীয়া, যে চতৰ বিহুলে ছমাহ আছে, হাত ভাই যাৰ চতৰ বিহু তাৰ। বিহুটো চতৰ বিহু বুলিহে কৈছিল আগৰ মানুহে, বহাগৰ বিহু বুলি কোৱা নাছিল, ৰঙালী বিহু বুলি কৈছিলে। এতিয়া আমি জানো ধৰক ব্ৰিটিছৰ আগমনৰ সময়লৈকে, আজিৰ পৰা 150-200 বছৰৰ সময়, আহোম স্বৰ্গদেৱে বিহুৰ মৰ্যাদা দি বাচক বনীয়া বিহুৱাক ৰংঘৰৰ চোতাললৈ আনি ৰাজকীয় মৰ্যাদাও প্ৰদান কৰে। উত্তৰ বংগ আৰু দক্ষিণ চীনৰ বসন্ত উৎসৱৰ বুৰঞ্জীলৈ চাই উজনি অসমত ঢোল, পেঁপা, গগনালৈ বিহু মৰা আৰু হুঁচৰি গোৱা প্ৰথাটো আহোম আৰু চুতীয়াসকলে অধিক জনপ্ৰিয় কৰিলে যেন অনুমান হয়। বহুতে অৱশ্যে ঢোলৰ আৰু আজিকালি মিৰি বিহুৰ আৰ্হিলৈ চাই বিহুৰ পৰম্পৰা মিৰিসকলৰ পৰা আহিব পাৰে বুলি অনুমান কৰে। অৱশ্যে এই ক্ষেত্ৰত মন কৰিবলগীয়া যে একালত প্ৰতাপী চুতীয়াসকলৰ অধীনত বাস কৰোঁতে ঢোল, পেঁপা মিৰিসকলৰ মাজত জনপ্ৰিয় হৈ উঠে। অৱশ্যে পিছলৈ চুতীয়া আৰু আহোমসকলৰ সমধৰ্মী ৰীতি নীতিয়ে বিহুক উজনি অসমত প্ৰতিষ্ঠিত কৰে। সেইবাবে একে কৃষিজীৱী আৰু গ্ৰাম্য সংস্কৃতিৰ মানুহ হলেও হুঁচৰি গোৱা নিয়ম নামনি অসমতকৈ উজনি অসমত আগে আৰম্ভ হয় বুলি ক'ব পাৰি। এতিয়াও য'ত আহোম চুতীয়া মানুহেৰে ভৰা গাঁও আছে, তাতেই হুঁচৰি গোৱাৰ প্ৰৱণতাও বেছি। আহোম আৰু চুতীয়াসকলতকৈও পুৰণি বড়োসকলৰ মাজত হুঁচৰিৰ প্ৰচলন আছিল।